আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। আমাৰ হোজাই জিলাত যোৱাকালি সমাপ্ত হৈছে ইজতেমা। বিশেষকৈ তিনিখন জিলা একগোট হৈ ইজতেমা হৈছিল আৰু ইজতেমাৰ পিছতে আমাৰ হোজাই জিলাৰ নাটেশ্বৰ এলেকাৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ অসমৰ সৰ্বপ্ৰথম ছোৱালী মাদ্ৰাছা যিখনৰ নাম হৈছে আহ, অসম দাৰুল হদিছ হুচাইনিয়া মাদ্ৰাছাতুল বানাত ও শিল্প শিক্ষা প্ৰতিষ্ঠান নাটেশ্বৰ। এইখনতে অহা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে খতমে বুখাৰী শ্বৰীফৰ আয়োজন কৰা হৈছে। যিখন অনুষ্ঠানত এইখন বানাতত পঢ়ি থকা ছোৱালীসকলে অৰ্থাৎ ছাত্ৰীসকলে নিজৰ প্ৰদৰ্শন দেখুৱাব বা এই বছৰত কিমানখিনি অধ্যয়ন কৰিছে, কি কি শিকিছে, সকলোখিনি এই অঞ্চলৰ ৰাইজৰ সন্মুখত, এই সকলো অঞ্চলৰ মানুহৰ সন্মুখত তেখেতসকলে প্ৰদৰ্শন কৰিব, যাতে তেখেতসকলে শুনি সন্তুষ্টি লাভ কৰে বা নিশ্চয় ভাল লাগে। আৰু এই উদ্দেশ্যেৰে এই মাদ্ৰাছা কমিটিয়ে অৰ্থাৎ লগতে মাদ্ৰাছাৰ শিক্ষকসকলে এটা অনুষ্ঠান পাতিছে, যিটো অনুষ্ঠানত এই ছাত্ৰীসকলে এই ৰাইজৰ সন্মুখত, আপোনাৰ মোৰ সন্মুখত কি ভালদৰে অনুষ্ঠানটোত নিজে যিখিনি শিকিছে, অধ্যয়ন কৰিছে, কোৰআনৰ বিষয়ে হওক বা আমাৰ ইছলাম ধৰ্মৰ বিষয়ে কি কি শিকিছে, সকলোখিনি পাঠ কৰিব। লগতে এই মাদ্ৰাছাৰ এজন সাধাৰণ সম্পাদকৰ পৰা এই 10 তাৰিখৰ লক্ষ্য বা উদ্দেশ্যখিনি চমুকৈ ব্যাখ্যা কৰিবলৈ মই যত্ন কৰিম। বিশেষকৈ আপোনালোকৰ তাত 10 তাৰিখে এটা অনুষ্ঠান পতা হৈ আছে, এইটো উদ্দেশ্য বা লক্ষ্য কি, আপুনি কি খবৰ ভিডিঅ'ৰ জৰিয়তে? উদ্দেশ্য এইটোৱে আমাৰ প্ৰতি বছৰৰ দৰে মানে আজি আমাৰ এই বছৰ 23তম বখাৰী খতমি উপলক্ষে সভা ৰখা হৈছে অহা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ। আৰু আমাৰ ইয়াৰ পৰা 12জন ছোৱালী ফাৰিক হৈ আছে, আলিমা হৈ আছে। যেনেকুৱা জনগণ মাদ্ৰাছাৰ টাইটেল দিয়ে তেনেকুৱা আলিমা হৈ আছে। বিভিন্ন এলেকাত গৈ এই মাদ্ৰাছাৰ খেজমত আছে, দিনী খেজমত। সকলো এইটোৱে উদ্দেশ্য যে আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহ আহে, যাতে মহিলাসকল বেছি আহে। ইনশাল্লাহ আমাৰ ইয়াত চিন্নিৰো আয়োজন হৈছে আৰু সকলো ইনশাল্লাহ খুচুচি মেহমানদাৰী হ'ব ইনশাল্লাহ। বিশ্ব শান্তিৰ কাৰণে ইনশাল্লাহ দোৱাও হ'ব। আখিৰি দোৱা আমাৰ প্ৰধান অতিথি শেখুল হাদিছ হজরত মৌলানা মুফতি লুকমান আল কাছিমি সাহাব দামত বরকাতুহুম ইনশাল্লাহ দাৰুল বাসকান্দি তেখেত আহিব ইনশাল্লাহ, আৰু তেখেতে লাষ্ট দোৱা কৰিব ইনশাল্লাহ আসৰৰ নমাজৰ আগত। এইটোৱে উদ্দেশ্য। সকলো ৰাইজ আহিব। এই মাদ্ৰাছাৰ বহুত জৰুৰত আছে। এতিয়া আমাৰ এটা বিল্ডিঙৰ কমিটিয়ে এটা বিল্ডিঙৰ সিদ্ধান্ত লৈ আছে, আৰু বিল্ডিংখন আধাৰশিলা হ'ব পাৰে ইনশাল্লাহ। আপোনালোকৰ জৰিয়তে ইনশাল্লাহ আল্লাহ ৰব্বুল ইজ্জতে কামিয়াব কৰিবলৈ মই আশা কৰিছোঁ। আৰু ইয়াত মহিলা পুৰুষসকলৰ কাৰণে খোৱা বহাৰ ব্যৱস্থা আছে। মহিলা পুৰুষসকলৰ বাবে আমাৰ পৃথক পৃথককৈ পেণ্ডেল বনাইছো আমি। মহিলাসকলৰ বাবে আলাদা আছে, পুৰুষসকলৰ বাবে আলাদা আছে। ইনশাল্লাহ খোৱাৰ ইনশাল্লাহ ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ ইয়াত হোষ্টেল আছে। ইনশাল্লাহ নিজে আহি গোটেই ৰাইজ আহি ভিজিট কৰি যাব মাদ্ৰাছাখন। ইনশাল্লাহ দেখিলে ভাল লাগিব ইনশাল্লাহ। আৰু আহি তাৰ পিছত আপোনালোকে কি দিয়ে কি নিদিয়ে এইটো আপোনালোকৰ কথা। ইনশাল্লাহ আহিলে ইনশাল্লাহ মনত শান্তি পাব ইনশাল্লাহ। ইয়াত সৰ্বমুঠ কিমান ছাত্ৰী হ'ব অধ্যয়ন কৰি আছে? বৰ্তমান আমাৰ প্ৰায় 150 মান তালেবা আছে। 100 মান হোষ্টেলত আছে, আৰু বাকী আমাৰ লোকেলৰ আছে ইনশাল্লাহ। সম্পূৰ্ণ পাঠ গ্ৰহণ কৰা ফ্ৰী। ফ্ৰী সম্পূৰ্ণ। আৰু হোষ্টেলত কিবা এটা আছে, ফিজ আছে, সেইটো আলাদাই হ'ব। কোনোবা জকাত নাখায়, কোনোবা মিছকিন ফাণ্ডৰ পৰা পইচা নাখায়। এইটো আমাৰ কমিটিয়ে এইটো ব্যৱস্থা ৰাখিছে ইনশাল্লাহ। আপোনালোক আহিব, দেখিব ইনশাল্লাহ। দেখি যাতে মাদ্ৰাছাখনৰ কি জৰুৰত আছে, এইটো বহুত অসমৰ সৰ্বপ্ৰথম ছোৱালী মাদ্ৰাছা হয়, আৰু এই মাদ্ৰাছাখন আল্লাহ ৰব্বুল ইজ্জতৰ ওচৰত কবুল মাদ্ৰাছা। গতিকে ইনশাল্লাহ মই আশা কৰিছোঁ সকলো ৰাইজ আহিব। পিছত দোৱা কৰিম ইনশাল্লাহ চবে একেলগে হৈ ইনশাল্লাহ বিশ্ব শান্তিৰ কাৰণে, আমাৰ এলেকাবাসীৰ কাৰণে যিসকলে এই মাদ্ৰাছাত কুৰবানী দি গৈছে, মাদ্ৰাছাত আল্লাহ ৰব্বুল ইজ্জতে তেখেতৰ কুৰবানী কবুল কৰক, এইটোৱে মোৰ আশা ইনশাল্লাহ। মাদ্ৰাছাখন স্থাপিত হোৱাৰ কিমান দিন হ'ব? মাদ্ৰাছাখন স্থাপিত হৈছে আমাৰ 1972 চনত। 72 চনত। 50 বছৰ লাগি প্ৰায় গ'ল। 50 বছৰ হৈ গ'ল ইনশাল্লাহ। তালিম চলি আছে। মাশাআল্লাহ। চাওক, এই মৌলবীসকল বা এই শিক্ষকসকলৰ প্ৰচেষ্টাত প্ৰায় 50 বছৰ হৈ গৈছে মাদ্ৰাছাখন, কিন্তু এতিয়ালৈকে মাদ্ৰাছাখন ভালদৰে চলি আছে, বা তেখেতসকলৰ কষ্টৰ ফলত, তেখেতসকলৰ বলিদানৰ ফলত নানান কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। কাৰণ ইয়াত কম বেছি অলপ ফিজৰ পিছত কম বেছি ফ্ৰী পাঠ গ্ৰহণ কৰে এইখন অনুষ্ঠানত ছাত্ৰীসকলে। বিশেষকৈ আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন, আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন। আৰু আপোনালোকে নিশ্চয় শুনা পাইছে তেখেতে কোৱা অনুসৰি যে 10 তাৰিখত কিমান 10জন আলিমী, 12জন আলিমা, 12জন আলিমা এইখন অনুষ্ঠানৰ পৰা পাছ কৰিব, আলিমী হ'ব।
আলিমা হ'ব আলিমা হোৱাৰ পিছত এইখিনি অনুষ্ঠানত 10 তাৰিখত আপোনালোকে দেখাব যে 12জন ছাত্ৰীয়ে আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিব। লগতে এইখন বানাতত কিমান যে ছাত্ৰী আছে সকলোখিনি আপোনালোকে দেখাব পাব, কিমান কেনেধৰণে পাঠদান কৰা হয় বা কেনেকৈ পাঠ গ্ৰহণ কৰে ছাত্ৰীসকলে আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিব, আপোনালোকে দেখা পাব। গতিকে আপোনালোক সকলোলৈ অনুৰোধ থাকিল, আপোনালোক যদি এইখন বানাতৰ প্ৰতি বা এইখন মাদ্ৰাছাৰ প্ৰতি অসমৰ সৰ্বপ্ৰথম যদি বানাতখনৰ প্ৰতি যে আপোনালোকৰ মৰম ভাল পোৱা আছে, আপোনালোক আহিব 10 তাৰিখৰ এইখিনি ঠাইত আহিব। আহিলে আপোনালোকে নিশ্চয় আপোনালোকৰ কাৰণে বহাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে। মহিলাসকলৰ কাৰণে বেলেগ পেণ্ডেল তেখেতসকলে নিৰ্মাণ কৰি আছে আৰু পুৰুষসকলৰ কাৰণেও বেলেগ। গতিকে এইখন চমুকৈ মই এইখিনি জানিব বিচাৰিছো আৰু অলপ চমুকৈ হুজুৰ আপুনি কি ক'ব, একেবাৰে চমুকৈ আপুনি কি ক'ব 10 তাৰিখৰ বিষয়ে? একদম 10 চমু, 10 তাৰিখৰ বিষয়ে আমি এইটোৱে কৈ আছো তেখেতসকলক কি ক'ব? যে অন্য বছৰ আমি কৰোঁ, ছোৱালীবিলাকে বুখাৰী শ্বৰীফ পঢ়ে, কোৰাণ শ্বৰীফ পঢ়ে। কোৰাণ শ্বৰীফৰ আপোনালোক আমাৰ মুছলিম মানুহে জানে, চবেই জানে জেৰ জবৰ আছে, কিন্তু বুখাৰী শ্বৰীফ জেৰ জবৰ নাই, গ্ৰামাৰ হিচাপে পঢ়িব লাগে। আপোনালোকে শুনি ইনশাল্লাহ আচৰিত হ'ব। আহি দেখিব ছোৱালীবিলাকে মাইকত আপোনাৰ এই ভিতৰত থাকি, পৰ্দাৰ ভিতৰত থাকি আমাৰ আলিমা যিকেইজন হ'ব, এইকেইজনে বুখাৰী তিলাৱত কৰিব। কিতাপটো হ'ল এৰাবিক ভাষা, আপোনালোকে শুনিব, বৰ খুচি হ'ব। আৰু এই বছৰ আজিতো 23 বছৰ ধৰি পাৰি হৈ আছে, কিন্তু আমাৰ এটা গৌৰৱ, আল্লাহৰ ওচৰত আমি এইটো কৰিছোঁ, আশা ৰাখিছোঁ এইটোৱেই যে ডুবাইত, চৌদিতো মাদ্ৰাছা খুলি আছে, আমাৰ ইয়াত বুখাৰী পঢ়ি গৈ দিল্লীত আছে, কোচবিহাৰত আছে, বিভিন্ন আপোনাৰ ষ্টেটতো আছে। আৰু লগতে এইটো ক'ব পাৰে যে এৰাবিক হিচাপে যিটো আমাৰ টাইটেল বানাত, যিটো টাইটেল মানে আমাৰ আছে, টাইটেল পাছ কৰিলে ইংৰাজীতে আপোনাৰ ক'ব লাগিব MA পাছ। MA পাছ। গোটেই নৰ্থ ইষ্টৰ ভিতৰত, উত্তৰ পূৰ্ব ভাৰতত আমাৰ এইখন মাদ্ৰাছা একটো ছোৱালী মাদ্ৰাছা, দ্বিতীয় হ'ল গাৰ্লছ এৰাবিক ইউনিভাৰ্চিটি। গাৰ্লছ এৰাবিক ইউনিভাৰ্চিটি এইটো স্থান আমাৰ এই মাদ্ৰাছা লাভ কৰিছে। গতিকে আগফালে যাতে আৰু উন্নত হয়, আমি বিভিন্ন ক্লাছ খুলিব পাৰোঁ, ইফতা তফচিৰ বিভিন্ন। গতিকে আমি এইটো আশা ৰাখি আপোনালোকক দাৱত দিছোঁ। ইনশাল্লাহ 10 ফেব্ৰুৱাৰী শনিবাৰ আপোনালোকে আহিব, 12টাৰ পাছৰ পৰা আমাৰ বুখাৰী প্ৰতিষ্ঠান আৰম্ভ হ'ব। আপোনালোকে তাত চামিল থাকিব আৰু দোৱাত চামিল থাকিব। এইখিনি কৈ আমি চমু হিচাপে শেষ কৰিলোঁ। ধন্যবাদ। হয়, এইখনৰ লক্ষ্য বা উদ্দেশ্য আপোনালোকে নিশ্চয় শুনিব পাৰিছে বা জানিব পাৰিছে যে 10 তাৰিখত এইখিনি ঠাইত আপোনালোক আহিব আৰু গাৰ্লছ আৰবিক ইউনিভাৰ্চিটি বুলি কৈছে হুজুৰ। হয়, নিশ্চয় এইখন হৈছে গাৰ্লছ আৰবিক ইউনিভাৰ্চিটি আৰু এইখনত আপোনালোকে নিশ্চয় দেখা হৈছে সিফালে এখন পেণ্ডেল আছে, ইফালে এখন পেণ্ডেল আছে, পুৰুষৰ কাৰণে মহিলাৰ কাৰণে বেলেগ বেলেগ তেখেতসকলে বনাই আছে। গতিকে আপোনালোক আহিব আৰু আপোনালোকে যিমান সম্ভৱ সহায় সহযোগিতা কৰিব তেখেতসকলক, কাৰণ যদি আপোনালোকে এইখন মাদ্ৰাছাত বা বানাতো এইখন যদি আপোনালোকে সহায় কৰে, নিশ্চয় আপোনালোকৰ কম নহয়। গতিকে আপোনালোকে সহায় কৰিব আৰু আপোনালোক যিমান সম্ভৱ 10 তাৰিখ আহি এইখনত আহি আপোনালোকে নিশ্চয় উপভোগ কৰিব, চাব তেখেতসকলে বা ছোৱালীসকলে কি কি অনুষ্ঠানখন প্ৰদৰ্শন কৰে আপোনালোকে নিশ্চয় দেখা পাব। এইখিনি আছিল মোৰ আজিৰ ভিডিঅ'ৰ উদ্দেশ্য। যদি আপোনালোকে ভাল লাগে সকলোকে দেখাৰ সুযোগ কৰি দিব আৰু যদি বেছি ভাল লাগে আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ মতামত জনাই দিব। আসসালামু আলাইকুম।